हाय फ्रेंड्स मोर नाम श्री ध्रुवज्योति बरा मैं आपनाक स्वागतम जानाइছো मोर ध्रुव एंटारटेनमेंट एंड ब्लग्स नाমৰ চেনেলটোলে আজি আমি গৈ আছো এজেগাত তাত আমি আপোনালোকক দেখুৱাম কিছুমান মন্দিৰ দেখুৱাম কিছুমান আৰু পাৱাৰ হাউস দেখুৱাম আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকক ভিডিওটোত আপোনালোকে বহুত কিবা কিবি দেখিব পাব তেতিয়া হলে আমি ভিডিওটো আৰম্ভ কৰো আহক আমি এটা যাও মোৰ লগত আছে মোৰ বন্ধু সুৰজিত বৰা নমস্কাৰ মোৰো এটা ইউটিউব চেনেল আছে মোৰ বন্ধু মানসপতি হাজৰিকা বলক আমি তেতিয়াহলে আৰম্ভ কৰিম বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰো ভিডিওটো স্কিপ নকৰিব চাই ৰাখক সম্পূৰ্ণ ভিডিওটো আৰু এই চেনেলটো যদি আপুনি প্ৰথম তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিনাৰত দেখা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভিডিওটো সম্পূৰ্ণ চাই থাকক ঘৰত বহি বহি এয়া এইছে এটো নতুন ৰাস্তা বনাইছে আহি থাকক আমাৰ লগে লগে চাৰিপাশে গোটেই গছাই গছা যোনফালে যাওঁ চবতে গছ প্ৰকৃতি এই যি মনোমোহা দৃশ্য প্ৰকৃতি আহি আছো আমি বলচোন বলা লেভেল এটা হ'ব ন এনেকৈ গ'লে চাইডত যা চাইডত যা পটকে গাড়ী আহি গ'লে তুমি আগত যা তেতিয়া তুমি এয়া বৰষুণৰ ফলত ৰাস্তাত পানী জমা হৈ আছে বৰ্তমান হাই ভালকৈ দেখাব পাৰিম যোৱা এই সুৰজিত গৈ আছে ছোৱালী এয়া সুৰজিত আগত গৈ আছে এয়া মই হাই দিছো চাইকেল গৈ আছো পুৰা পেডেল মাৰি মাৰি চাই থাকক ভিডিওটো তুমি বলা তুমি নালাগে বলা আৰু এই আপোনালোকে চিনি পাইছে সুৰজিত বৰা তেখেতৰ এটা ইউটিউব চেনেল আছে আমাৰ নামটো কি আছে মিষ্টাৰ সুৰজিত বুলি আছে নিশ্চয় সাবস্ক্ৰাইব কৰিব আপোনালোকে সো বলক আমি যাওঁ ময়ো বনাই আছো এইফালে আপোনালোকৰ আছে নামঘৰ নো এন্ট্ৰি আরে শুনা নো এন্ট্ৰি ভালকৈ দেখা আহোঁগৈ নি এই ৰাস্তাটো নো এন্ট্ৰি আছে আমি এতিয়া কেনেকৈ যাওঁ এতিয়া সৰি বন্ধুসকল আমি এতিয়া বেলেগ ৰাস্তা দি যাব লাগিব নাথাকা খোজকাঢ়ি যাম চেগাখন ক'ৰবাত থৈ যাম নো এন্ট্ৰি হেল্ল' বন্ধুসকল আমি ৰাস্তাটো আহি আমি এতিয়া বৰ্তমান বেলেগ ৰাস্তা দি যাব লাগিব তেতিয়া আপোনালোকে স্কিপ নকৰিব খালি চাই থাকক আমি আকৌ বেলেগ ৰাস্তা এটা দি আহি আছো এই ৰাস্তাটো মই দেখুৱাই আছো এইটো ৰাস্তা দি আমি আহি আছো বৰ্তমান বনাই আছো সেইটো ৰাস্তা দি আমি গৈ আছো ভিডিঅ'টো চাই থাকক আহি আমি পাই গ'লোহি তেলিয়াতি মন্দিৰ আপোনালোকৰ সকলো গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকৰ ধ্ৰুৱজ্যোতি বৰাই সেয়াহে খিনিত যি ওখ জেগা মই চাইকেলখন কেনেকৈ উঠাব সেইকেইটা বাৰু গ'লগৈ মোৰ লগৰকেইটা মই চাইকেলখন উঠাই আছোঁ বৰ্তমান তেতিয়াও কষ্ট বহুত ভিডিঅ' বনাই আছোঁ প্লিজ লাইক কৰি দিব প্লিজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাওক এয়াই চাওক প্ৰথমে এটা নামঘৰ পাইছোঁ চাওক চাইকেলখন ক'ৰবাত থৈ পেলাই
আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। চাই থাকক, এয়াই তেলিয়াতি মন্দিৰ চাওক। এয়া চাওক, আমি আহি পাই গ'লো তেলিয়াতি মন্দিৰ। এয়া চাওক, এইটো মন্দিৰ চাই থাকক পৰিৱেশটো চাওক। এখন পাহাৰৰ নিচিনা যি ওখ জেগা, কেনেকুৱা লাগিছে মানস চাওক। আৰু এইফালে এটা, এইটো কি মানস, বিষ্ণু মন্দিৰ এইটো, আৰু এইটো শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ আৰু এইটো বিষ্ণু মন্দিৰ। এতিয়া বাৰু নোসোমাওঁ। চাওক, আহি আমি পাই গ'লোঁ তেলিয়াতি মন্দিৰ, যেতিয়া আপোনালোকক কষ্ট কৰি বহুত দেখুৱাইছোঁ। যেতিয়া কিনকিনীয়া বৰষুণ পৰি আছে, তেতিয়া আমি আহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি দিব। মন্দিৰটো ওপৰতে আগতে চাওক, এয়া চাওক, আমি নোসোমাওঁ বাৰু, তেতিয়াও অলপ আপোনালোকক দেখুৱাই হেঁপাহে আহিছোঁ। চাওক এয়া কাকা এজন আহিছে। চাওক, এইটোৱে তেলিয়াতি মন্দিৰ, যিটো ইয়াত শিৱৰাত্ৰি পাতে। বহুতো ভক্ত ইয়াত পূজা কৰেহি, পূজা পাঠ কৰেহি, বহুতো মনোকামনা ইয়াত। চাওক ভিতৰলৈ নোসোমাওঁ বাৰু। চাওক, এইটো তেলিয়াতি মন্দিৰ, সেয়া চাওক খাবৰ নিচিনা। চাওক এয়া আপোনালোকে কাকা এজন দেখিছে, তেওঁ এই নামঘৰৰ নামঘৰীয়া নিচিনা থাকে। কাকা আপুনি কি ক'ব এই নামঘৰৰ বিষয়ে? মই কি ক'ব লাগে, আপুনি কিবা কওক আমাক। সেইটো এতিয়া ক'লৈ যাব? এটা নেটত দিয়া হ'ব, নেটত কওক কিবা কয় যদি। মানে মন্দিৰটো কিমান চনৰ পৰা কিমান চনৰ? স্থাপিত হৈছে বা মন্দিৰটোৰ বিষয়ে অলপ। এই মন্দিৰ ভাগ 1962 চনতে আৰম্ভ কৰিছিল বুঢ়াহঁতে। ইয়াৰ পিছতে তেতিয়া খেৰ, বাঁহ, চালেৰে মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত লাহে আহি আজি এই 2000 কিমান চন, এতিয়া 20 চন, 2020 চনত টিং, ৱাল, আকাশ খুঁটা চলা হৈছে গোটেইবিলাক। আৰু এই মন্দিৰলৈ যিসকল দৰ্শকবৃন্দ আহে, সেইসকলে যি কামনা বিশ্বাস কৰি যি কামনাবোৰ হয়, আৰু তেওঁসকলৰ ইয়াত শৰাই খলিতা প্ৰায় বৃহস্পতিবাৰে শৰাই খলিতা দিয়া হয়, শৰাই খলিতা হয়। আৰু যিয়ে নিজৰ কিবা অপায় মংগল ঘটিলেও ইয়াত শৰাই খলিতা দিলে তেওঁলোকে তাৰ ফল পায়। আৰু এই মন্দিৰ ভাগ যদি চৰকাৰ মহোদয়ে কিবা ভাবে আমাৰ আৰু অলপ উন্নত কৰি দিলে আমাৰ ৰাইজ সুখী হ'ব। ধন্যবাদ থাকিলে আপোনাক। কাকাজনে কৈছে এতিয়া চৰকাৰ, কাকাজনে বহুত ভাল কথা ক'লে, আমি কাকাজনক ধন্যবাদ দিছোঁ। আৰু এয়া আপোনালোকক আৰু দেখুৱাম, আৰু পাৱাৰ হাউচ দেখুৱাব আছে। কাকাজনে বহুত ভাল কথা কৈছে, সেয়েহে আপুনি আৰু চৰকাৰ মানুহ কোনোবা চাই থাকিলে এই কাকা বিচাৰিছে যে সেইখিনি উন্নতি কৰি দিবলৈ, এই মন্দিৰটো উন্নতি কৰিবলৈ বিচাৰিছে, তেতিয়া ৰাইজ সুখী হ'ব। ৰাইজৰ লগতে সকলো ভক্তবৃন্দ সুখী হ'ব বুলি আমি কামনা কৰিলোঁ। আপোনালোকে যদি কিবা এই মন্দিৰৰ বিষয়ে কোনোবা যদি চাই আছে, এই মন্দিৰৰ বিষয়ে কিবা কৰিব ধৰিলে, আপোনালোকে আহিব তেলিয়াতি মন্দিৰ। এয়া তেলিয়াতি মন্দিৰ। আপোনালোকে যদি আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ মন আছে, আৰু ভিডিঅ'খিনি আহিম দিয়া, আৰু ভিডিঅ'খিনি যদি নামঘৰৰ ভিতৰৰ আমি মানে আজি ৰাতিপুৱা টিউশ্যনলৈ আহোঁতে ভিডিঅ'টো বনাইছোঁ। আমি এতিয়া বৰ্তমান গা ধোৱা নাই, সেয়েহে আমি মন্দিৰৰ ভিতৰত সোমাব নোৱাৰোঁ। আৰু আপোনালোকক বেছি চাবলৈ মন থাকিলে আমাক কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আৰু ইমান কষ্ট কৰি অহাৰ বাবে এটাটো লাইক কৰিব, প্লিজ লাইক কৰি দিব। আৰু কাকাজনে কিবা কয় বোলে, কাকা কওকচোন কি কয়।
এই মন্দিৰ ভাগত মই আজি 27 বছৰ বিনা পাৰিশ্ৰমিকে খাটি আছোঁ। হয় পইচা কৰি নাপাওঁ আৰু যি দুই পইচা অৰিহণা চৰিহণা কিবা এটা পাওঁ, কিন্তু দৰমহা হিচাপত নাই, বুঢ়া পিন্ধা নাই, খোৱা বোৱা মোৰ একোৱেই নাই। হয় মই আজি 27 বছৰ হ'ল এই মন্দিৰতে পইচাৰি কাম কৰি আছোঁ। হ'ব তাকে তেওঁ আপুনি যে মন্দিৰটো খাটি আছে তাকে মানে বহুত হেৰি, আৰু মন্দিৰটো বহুত ভাল বুলি শুনিছোঁ। বহুত মানে ইচ্ছা পূৰণ থাকিলে চব হয় ন। বহুত ভক্তবৃন্দ আহে এই মন্দিৰটোত, মনোকামনা পূৰণ হয়। নিসন্তানে সন্তান পায় ইয়াৰ এখন থাকিলে। হয় হয় এয়া বহুত ভাল কথা কৈছে কাকা, ধন্যবাদ থাকিলে আপোনালৈ। আৰু আমি বেলেগ এদিনা আহিম, ভিতৰবিলাক দেখুৱাম, তাৰপিছত আমি ধূপ-ধূনা জ্বলাই থৈ যাম। আজি বেয়া নাপাব, আজি নাযাওঁ আৰু আমাৰ তাত ইমান টাইম নাই মানে। টিউশ্যনৰ পৰা আহিব বাবে বেছিভাগ সোনকালে আহিলে পাৰিব। হ'ব বাৰু, আমি বৃহস্পতিবাৰে ভিডিঅ' আৰু এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। মানুহে কৃষ্ণ কৰিছে, মানস লোৱা মোৰো কৰি দিওঁ। কৃষ্ণ হ'ব হোটেলৰ পৰা ধন্যবাদ ধন্যবাদ। ধান বস্তু আনিলে খাব নোৱাৰোঁ, দাঁত নাই নহয়। হ'ব দিয়ক। মন্দিৰত বজাই আছে আৰু এজন আমি অলপ পিছফালে যাবলৈ আহে। মই ফোন কৰিছিলোঁ। আৰু এটা বস্তু দেখুৱাওঁ, এই পিছফালে পাৱাৰ হাউচ এটা আছে, সেইটো আপোনালোকক দেখুৱাওঁ। তাৰপিছত পাৱাৰ হাউচটো দেখুৱাই আমি ভিডিঅ'টো সমাপ্ত কৰিম, চাই থাকক। আৰু মই মন্দিৰৰ যি পিছফাল সেই আপোনালোকক আৰু ধুনীয়াকৈ দেখুৱাইছোঁ, চাওক। এয়া চাওক চাওক, এইটো মন্দিৰ চাওক কি সুন্দৰ। আৰু সৌটো ছাইডে এটা পাৱাৰ হাউচ আছে, ইয়াত দেখিবলৈ পাইছে আপোনালোকে, সৌটো পাৱাৰ হাউচ। তাত মই গৈ পেলাই আপোনালোকক দেখুৱাম বলক। চাওক এইটো ৰাস্তা দিয়ে যাব লাগিব, অলপ দৌৰি গৈছোঁ আৰু। এইখন স্কুল কি সুন্দৰ, ওচৰতে আছে নামঘৰ আছে, মন্দিৰ আছে, স্কুল আছে, তাৰপিছত পাৱাৰ হাউচ আছে। আৰু এই ৰাস্তাটো নতুনকৈ বনাই আছে কাৰণে আপোনালোকক যে দেখুৱাইছিলোঁ, সৌটো ৰাস্তা দি আমি আহিব নোৱাৰিলোঁ, ন' এণ্ট্ৰি আছে বাবে। এইয়া আহি আমি পাই গ'লোহি পাৱাৰ হাউচ। চাওক চাওক চাওক, শ্বেয়াৰ কৰক, বহুত শ্বেয়াৰ কৰক আপোনালোকৰ ভিডিঅ'টো। চাওক এইটো মানস, চাওক 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 পাৱাৰ হাউচ। গেট বন্ধ হৈ আছে নেকি? চাওক চাওক, এইয়া ডেঞ্জাৰ বুলি এখন বৰ্ড আছে, চাওক চাওক চাওক। আৰু এইখিনি বহুত ডেঞ্জাৰ জেগা, কিন্তু ক'বলৈ গ'লে সোমাব পাৰোঁনে ন চাওঁ আপোনালোকক। চাওক এইখিনি অলপ বেয়া কথা হ'ব। মাৰ পৰা মোবাইলটো আনিছোঁ ভিডিঅ'টো কৰিবলৈ, আপোনালোকক ৰং দিবলৈ। আপোনালোকে যদি মনত ভাল পায় তেতিয়াহ'লে চাওক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, শ্ব' কৰিব। চাওক চাওক নিশ্চয় কমেণ্ট কৰিব। আমি যিহেতু ভিতৰলৈ যাব পৰা নাই, মানুহ আছে নে নাই নাজানো, সেইকাৰণে গেটটো হেৰিয়ৰ পৰাই দেখুৱাইছোঁ আপোনালোকক। বাহিৰৰ পৰাকে দেখুৱাইছোঁ আপোনালোকক। বাৰু বেয়া চেয়া নাপাব আৰু। চাওক কমেণ্ট কৰিব, লাইক কৰিব। ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে আহিছোঁ, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। চাওক আমি বাৰু মন্দিৰ চন্দিৰ আপোনালোকক এই ভিডিঅ'টো সকলো দেখালোঁ। আৰু এটা আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কিনাৰত দেখা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই। আজি আপোনালোকে আহি নিশ্চয় কিবা প্ৰকৃতি কিবা কথা জানিবলৈ পালে। এইবিলাকে আমাৰ গাঁও, এইবিলাকে আমাৰ অসমতো বহুত ধুনীয়া ধুনীয়া জেগা আছে যিবিলাক আমাৰ ঠাই দেখুৱাবলগীয়া আছে। আৰু কিছুমান আমি এই লকডাউনৰ ছিজনত যি ভিডিঅ' বনাব পাইছোঁ আপোনালোকক সেয়াই দিছোঁ। আৰু চেনেলটো যদি ভাল তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰত দেখা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই, আৰু নেক্সট এটা ভিডিঅ' বনোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।